Hello guys, good evening. Welcome to my jakazvai YouTube channel. So guys, আজি এটা ইন্টারেস্টিং ভিডিও লৈছো আপোনালোকৰ মাজলৈ আপোনালোকে ভিডিওটো কমপ্লিট চাব। আজি এজনী মোৰ লগত ভণ্টি আছে, তাই ধুনীয়া ডান্স কৰে। তো গাইস তাইক মই চিনাকি কৰি দিম আৰু এগৰাকী আছে, দুগৰাকী আজি ধুনীয়া এটা গানত সিহঁতি ডান্স কৰিব। তো আপোনালোকক মই প্ৰতিটো বিহাইণ্ড দ্য স্ক্ৰীন দেখাই থাকিম, প্ৰতিটো মুহূৰ্ত দেখাই থাকিম, বহুত ইন্টাৰেষ্টিং আছে আৰু প্ৰতিটো মুহূৰ্তই এণ্টাৰটেইনিং হ'ব। তো গাইস ভিডিওটো কমপ্লিট চাব, দুইজনীকে মই চিনাকি কৰি দিম আৰু ভিডিওটো আপোনালোকে শেষলৈকে চাব। ধুনীয়া কিছুমান মুহূৰ্ত দেখুৱাই থাকিম আপোনালোকৰ মাজত। তো গাইস বনে ৰহো, সিহঁতক মই চিনাকি কৰি দিম বাৰু, আপোনালোকে ভিডিওটো কমপ্লিট চাই দিব শেষলৈকে। তো গাইস মোৰ ভণ্টিজনীক চিনাকি কৰিবলৈ ওলাইছোঁ। ভণ্টিৰ নামটো কৈ দিয়া। বৰ্ষাৰাণী বৰদেৱা। তাইৰ ভিডিঅ'টোৰ লিংকটো মই আপোনালোকক মোৰ ডিছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে চাব আৰু কেনেকুৱা পাই মোক কমেণ্ট বক্সত জনাব। তো গাইস মই প্ৰতিটো বিহাইণ্ড দ্য স্ক্ৰীন দেখুৱাই থাকিম সিহঁতে ডান্স কৰা। তো বনে ৰহ গাইস। তো গাইস দেখিছেনে এইটো কৰি ওলাই আছে, মোৰ ভিডিঅ' আধা দি বনি শেষে হৈ গ'ল, কিন্তু এটা মেকআপ কৰি নোহোৱা হ'ল। তো গাইস এইগৰাকী এইফালে চাই দিয়া, হাই কৰি দিয়া। এইটোগৰাকী মোৰ ভিডিঅ' আধা দি বনাই শেষ হৈ গ'ল, কিন্তু তাইহঁতৰ মেকআপ কৰি বনাই এতিয়ালৈকে। ছোৱালী মানুহৰ দেৰি লাগেই বোলে। গাইস মেকআপটো কৰি লওঁ যাতে। গাইস সিহঁতি এতিয়া অলপ মেকআপ কৰি আছে, মেকআপটো কৰি ল'বলৈ দিয়ক। ছোৱালী মানুহতো অলপ টাইম লাগিবই, লাগিলে লাইকটো বনতাই না, লাইক এটা ঠুকি যাব গাইস ভিডিঅ'টোত, তেতিয়াই ভাল লাগিব। तो गाइस नामी दामी अच्छा कैमरा नहीं है तो क्या मोबाइल है ना। तो गाइस मीट मसला नहीं है तो क्या सोयाबीन है ना। तो गाइस এটা লাইক কৰি দিব, লাইক ঠুকি দিব, সাপোর্ট কৰি যাব সদায় মোৰ ভিডিঅ'বিলাকত, তেতিয়াহে ভাল লাগিব গাইস। তো গাইস যে কি নহওক, এতিয়া সিহঁতৰ মেকআপ কৰি হৈছে চাগে। এতিয়া আমি সিহঁতৰ ওচৰলৈ যাম, সিহঁতৰ ওচৰত গৈ পিনে আপোনালোকক সিহঁতৰ ওচৰত সিহঁতৰ দুজনীকে চিনাকি কৰি দিম। তো গাইস ভিডিঅ'টো চাই থাকিব। দেখিছেনে কেনে মেকআপ কৰি আছে, ইমান দেৰি মেকআপ কৰি কি লগাইছে এইবিলাক, নামটো কি? रोज को नहीं गुलाब फूल लगाइছে নেকি? এইগৰাকী হৈছে আৰু মেকআপ কৰি, আৰু এগৰাকী এইফালে কৰি আছে। তাই হৈছে কি আৰু আধা দিন ফুলেই হ'ল আৰু এইয়া। তো গাইস আজি এটা কথা মনত পৰিছে আপোনালোকক মই কম দে ভিডিঅ'টোৰ মাজতে। যেতিয়া মই কলেজত পঢ়ি আছিলোঁ, কলেজত পঢ়ি থাকোঁতে মই মানে ষ্টাইল মাৰি ধুনীয়াকৈ যাওঁ কলেজ, কিন্তু তাত মই কলেজত যোৱাৰ পিছত মানে মই এনেকুৱা এটা কিবা হৈ যাওঁ, মানে মই বেক বেঞ্চত বহি থাকোঁগৈ। এজনী ধুনীয়া ছোৱালীৰ লগত মই মানে ছোৱালী চকুলে চাব নোৱাৰোঁ, আৰু এজনী ছোৱালীৰ লগত ভালকৈ মানে কথা পাতি নাপালোঁ লাইফত। কিন্তু মই মানে কেলৈ মই ইমান মানে কি হ'লোঁ মই নিজে নাজানো। মানে বেক বেঞ্চত বহি থাকোঁগৈ, কিন্তু ছোৱালীজনীয়ে ভালকৈ মাতিলেও মই মানে এনেকুৱা কৰি থাকোঁ, মানে ভালকৈ ক্ল'জলি মানে কথা পাতিয়ে নাপালোঁ জীৱনত ছোৱালীৰ লগত। তো গাইস বহুত দুখ আছিলে তেতিয়া। মই 2-3খন কলেজত পঢ়িলোঁ, কিন্তু এজনী ভালকৈ ছোৱালীৰ লগত মোৰ ভাল ফ্ৰেণ্ডশ্বিপ নাথাকিলে আজি পৰ্যন্ত। এতিয়াতো বাৰু কিবাই হ'ল আৰু, কিন্তু এজনী ছোৱালীৰ লগতো মানে মোৰ ক্ল'জ হৈয়ে নাপালোঁ। মানে কেতিয়াবা মন গ'লে মানে হোৱাটছআপত এনেই নাম্বাৰটো থাকেতো, কেতিয়াবা ফ্ৰেণ্ড যেতিয়া নাম্বাৰত কেতিয়াবা এনেই হাই চাই দিওঁ আৰু ভালকৈ কথাই পাতি মেছেজত 2-এটা কথা পাতিব পাৰোঁ, কিন্তু ফ্ৰণ্টাফ্ৰণ্টিকৈ ভালকৈ আজিলৈকে এজনী ছোৱালীৰ লগত মই ভালকৈ কথাই পাতি নাপালোঁ। বহুত দুখৰ কথা। ভিডিঅ'টোৰ মাজতে কথাটো মনত পৰি পিনি কৈ দিলোঁ, আপোনালোকে বেয়া পাব নল'ব। এইটো এটা মানে কি, এইটো লাইফৰ এক্সপিৰিয়েঞ্চৰ কথা ক'লোঁ আৰু যে কি নহওক বনে ৰহ গাইস। এতিয়া মই কমপ্লিট ভিডিঅ'টোৰ কাৰণে আমি গৈ আছোঁ। এতিয়া সিহঁতৰ মেকআপ চেকআপ কৰি হৈছে, এতিয়া মেইন ভিডিঅ'টোলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাই থাকক গাইস, ছাপোৰ্ট কৰি যাওক। কমপ্লিট 1 ঘণ্টা মানত এতিয়া সিহঁতৰ মেকআপ কৰি হৈছে। দুজনীৰ নামটো কৈ দিয়া। বৰ্ষাৰাণী বৰদেৱা, দুলুমণি গগৈ। তো গাইস সিহঁতৰ 1 ঘণ্টা লাগিছে মোৰ সিহঁতি মেকআপ কৰি এতিয়া আজৰি হৈছে। সিহঁতি কিনো কৰে চাই থাকক, মই কমপ্লিট ভিডিঅ'টো দেখুৱাই থাকিম আপোনালোকক বিহাইণ্ড দ্য স্ক্ৰীন। তো বনে ৰহ গাইস। ভিডিঅ' কমপ্লিট হৈ গ'ল সিহঁতৰ, এতিয়া ৰেষ্ট লৈছে অলপ। তো এতিয়া ভিডিঅ'টো মই আপোনালোকক দেখুৱাম, বিহাইণ্ড দ্য স্ক্ৰীনবিলাক মই আপোনালোকক ভিডিঅ'ত দেখাই দিম, আপোনালোকে চাই ল'ব। আৰু ভিডিঅ'টোৰ তাৰ মোৰ ডিছক্ৰিপশ্যনৰ লিংকটো থাকিব, আপোনালোকে তাত গৈ ভিডিঅ'কেইটা চাই ল'ব কেনেকুৱা হৈছে, কোনজনী ভাগৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তাত কমেণ্ট কৰিব। তো গাইস বনে ৰহ গাইস। তো দুইজনে আজি প্ৰথম ভিডিঅ' কৰিছে, প্ৰথমটো কভাৰ ভিডিঅ' বনাইছে। তো অলপ গলতি হ'ব পাৰে, আপোনালোকে সেইটো মাফ কৰি দিব। তো আজিৰ হেৰিটো কেনেকুৱা লাগিলে ভণ্টি কৈ দিয়া। ভাল লাগিলে। আজি প্ৰথম ভিডিঅ'টো বনাইছে সিহঁতি, তাত ভুল ভ্ৰান্তি বহুত হ'ব পাৰে, আপোনালোকে তাত সিহঁতক ভিডিঅ'টো আপোনালোকে নিজে শুধৰাই ল'ব।
তথাপিও চেষ্টা কৰিছে, ভাল লাগিছে। তো গাইজ আপোনালোকে ভালকৈ ভিডিঅ'টো আঁকোৱালি ল'ব। ভিডিঅ'কেইটা মই ডিছক্ৰিপশ্যনত লিংক দি দিওঁ, আপোনালোকে তাত গৈ চাই ল'ব ভিডিঅ'কেইটা কেনেকুৱা হৈছে। গাইজ সিহঁতে এতিয়া ৰিলছ বনাই আছে, কভাৰ ভিডিঅ' বনাই হৈ গ'ল, ৰিলছ বনোৱাত ব্যস্ত হৈ আছে। তো গাইজ কেনেকুৱা লাগিলে ভিডিঅ' বনাই তোমালোকৰ? এতিয়া ফটো মাৰি আছে। ফটোশ্বুট কৰি আছোঁ। তো গাইজ লোকেশ্যনটো আমাৰ ইয়াত ইমান ভাল নহয়, ইয়াতে নচা লোকেশ্যনটো। তথাপিও লোকেশ্যন যেনেকুৱা নহওক, নাচিব জানিলে তাতে ভাল হয়। ভিডিঅ' ফটো মৰাত ব্যস্ত হৈছে। মইনো কি আৰু, মই কেমেৰা ধৰি দিছিলোঁ, জাষ্ট কেমেৰা ধৰি দিছিলোঁ কাৰণে আছোঁ আৰু কেমেৰা ধৰি দিছিলোঁ সিহঁতৰ ভিডিঅ' বনোৱাৰ। তো যাই কিনে হওক গাইজ ভিডিঅ'টো চাব আপোনালোকে। তো গাইজ সিহঁতে ভিডিঅ' বনোৱা লোকেশ্যনটো ইমান ভাল পাৰফেক্ট লোকেশ্যন নহয়, তথাপিও নাচিব জানিলে মানে তাতে ভাল হয়, যদি ভালকৈ নাচিব জানে। তো গাইজ লোকেশ্যনৰ প্ৰয়োজন নাই, সেইকাৰণে ভাল লোকেশ্যন নহ'লেও যদি তাতে ভালকৈ ক্ৰিয়েটিভিটি দেখুৱাই তাতে ভাল লাগে। তো যি নহ'লেও ভাল হ'লেও বেয়া হ'লেও আপোনালোকে ভিডিঅ'টো আপোনালোকে চাব, সিহঁতৰ ছাপোৰ্ট কৰি যাব, তেতিয়াহে ভাল ভিডিঅ' বনাবলৈ সক্ষম হ'ব। বনতা হে না লাইক, বনতা হে লাইক ঠুকি দিব, এটা লাইকটো বনতা হে না। দেখি নহওক ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো আপোনালোকে চাব কমপ্লিট। মইনো কি আৰু, মই জাষ্ট কেমেৰামেন কৰিব নাজানো। মই তথাপিও মানে কি ইমান পাৰফেক্ট নহয়, মই তথাপিও কেমেৰাটো ধৰি দিলোঁ আৰু ধৰি দিব ক'লে কাৰণে, কেমেৰাটো কৰি দিব ক'লে কাৰণে। তো গাইজ ইমান ভাল নহ'লেও যি নহ'লেও আপোনালোকে এটা মন্তব্য দিব, তেতিয়াহে ভাল লাগে। তো গাইজ ভিডিঅ' কৰি হৈ গ'ল আজিলৈ, ইমানেই ভিডিঅ' আছিলে। সিহঁতে ইমান ভালকৈ ইমান পাৰফেক্ট কৰিব পৰা নাই, কাৰণ সিহঁতি প্ৰথম ভিডিঅ' বনাইছে, তো সেইকাৰণে ইমান পাৰফেক্ট নহ'ল। তথাপিও আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব, তাত যিবিলাক ভুল হৈছে শুধৰাই ল'ব নিজে। আৰু ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তো এভৰিৱান গাইজ বাই।